হে গাইজ গুড মৰ্ণিং সকলকে মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এয়া হৈছে বস্ত্ৰ উদ্যান আমি আজি আহিছোঁ শুৱালকুছিলৈ এয়া হয়তো আপোনালোকে দেখি গম পায়ে গৈছে এইখন হৈছে শুৱালকুছিৰ গেটখন আৰু অকণমান আমি বস্ত্ৰ উদ্যানখন বাহিৰৰ পৰাই চালোঁ ভিতৰত সোমোৱা নহ'ল ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু আজি আমি মানে মোৰ বিয়া আহি আছে গতিকে মই বিয়াৰ বজাৰ কৰিম বুলি আহিছোঁ যিহেতুকে আমাৰ অসমতে ইমান মানে সম্পদ আছে শুৱালকুছিখন হৈছে আমাৰ বস্ত্ৰ নগৰী শুৱালকুছি অসম বিখ্যাত গতিকে আমি ইয়াতে আহিছোঁ বজাৰ কৰিব পাট মুগাৰ বজাৰ কৰিম কি কাপোৰ পাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব গতিকে বলক মোৰ লগত আৰু কাৰ ঘৰত গৈ আছোঁ ভিডিঅ'টো চাই থাকক গম পাই যাব এয়া আমি আহি পাই গ'লোঁ হীৰক হতৰ ঘৰ মানে হীৰক শস্যৰ ৰিপন বৈশ্য তেখেতসকলৰ নিজা ফেক্টৰী আছে তো গাইজ আমি আহি পাই গ'লোঁ শাল আৰু ইয়াতে মানে বহি আছে মেইন ছেট কইনা আহিয়ে মানে বহুত ভাল লাগি গৈছে শালৰ শব্দ শুনি কিনে আৰু এখেতসকলৰ ইয়াত নহয় আপোনাৰ ইয়াতে মানে কাপোৰ কিনিব আহিলে আপোনালোকে শালো দেখা পাব কেনেকৈ বহে মানে বস্তুখিনি কেনেহেন ধৰণৰ গোটেইখিনি মানে বুজি পাব সেইকাৰণে ইয়াত আহি মানে বহুত বেছিয়ে আহি চাবচোন আৰু মানে গেটৰ ওচৰতে মানে শাল আছে বেলেগ বেলেগ কালাৰিংখিনি বেলেগ আৰু এইখিনি মেইন ছেটখিনি মানে বেলেগকৈ ৰাখিছে ইফালে বহি আছে এয়া বাইদেউ বহি আছে পুৰা কেইটালৈকে থাকে ৰাতি কষ্ট আছে মানে অৰিজিনেল বস্তু পাব লগা হ'লে বহুত মানে মেহনত কৰিব লাগিব ন এইবিলাক মানে অৰিজিনেল আমাৰ অসমৰ সম্পদ হয় শুৱালকুছি গতিকে এইবিলাকৰ মানে বস্তু ল'ব লাগে আৰু ইফালেও তো গাইজ ইমান নোৱাৰ শাল বোৱা চাই থাকিব অকণমানতো কাপোৰো চাম গতিকে এয়া শালৰ কামখিনি আমি ভালদৰে চাই বহুতে ভাল লাগিছে আৰু এতিয়া আমি কেনেকুৱা ডিজাইনৰ কাপোৰ আছে সেইবিলাক মানে আমি চাম আৰু আপোনালোকৰ যদি মানে কাষ্টমাইজ কৰিবৰ মন আছে মানে আগতীয়াকৈ আহি কিনে তেখেতসকলক অৰ্ডাৰ কৰিব পাৰে যেনেকুৱা ডিজাইনৰ লাগে তেখেতসকলে তেনেকুৱা ডিজাইনৰ মানে বনাই দিব গতিকে বলকচোন কাপোৰবিলাক আমি প্ৰথমে চাইছোঁ মানে মেইন ছেট যিহেতুকে কইনাক প্ৰথমে মানে মেইন ছেটযোৰাই বেছি দৰকাৰী হয় আমি প্ৰথমে মেইন ছেটযোৰ চাইছোঁ আৰু ইমানবিলাক ওলাই দিছে কোন যোৰা লওঁ কোন যোৰা নলওঁ তেনেকুৱা হৈ গৈছে আৰু আপোনালোকে কমেণ্ট কৰিবচোন ইয়াৰে কোন যোৰা বহুত বেছি মানে ভাল লাগিছে মোৰতো গোটেই কেইযোৰাই বহুত বেছি ভাল লাগিছে ইয়াৰ চাওকচোন কি ধুনীয়া ধুনীয়া কাপোৰ আৰু ছেকেণ্ড ছেট কেইযোৰা যে আৰু বেছি মৰম লগা মই গোটেইখিনিয়ে মানে পিন্ধি চাইছোঁ আৰু এইযোৰা চাওক ইমান মানে ধুনীয়া ডিজাইনত এইযোৰা মানে হেৰি কৰিছে বনাইছে চব কেইযোৰাই ভাল লাগিছে চাওকচোন আৰু এখেতসকলকো মানে বহুত বেছি ভাল লাগিছে আমাৰ নিজৰ মানুহৰ নিচিনা লাগিছে যেন এখেতসকলে আমাৰ বহুত পুৰণা মানে আগৰ আলহীয়ে আৰু এই এযোৰা চাওক এইযোৰাও বহুত ধুনীয়া ইয়াত নতুনকৈ ওলাইছে এইযোৰাও চব নতুনে আৰু পুৰণা আকৌ দিয়া নাই আমাক চব নতুনখিনিয়ে ওলাই দেখাই আছে এয়া চাওকচোন এখেতসকলৰ কাপোৰ নতুন ডিজাইন আছে লেবৰেটৰী টেষ্ট আছে সেইকাৰণে আমাৰ আৰু পিয়'ৰ কেনেকৈ আমি গমটো নাপাম গতিকে লেবৰেটৰী টেষ্টত গোটেইখিনি বস্তু মানে থাকে তাত আপোনালোকে হয়তো যোনবিলাকে আহিছে গম পাইছেয়ে চাওকচোন এইবিলাক চব লেবৰেটৰী টেষ্ট আৰু এইবিলাক হৈছে কইনাৰ ছেকেণ্ড ছেট এইবিলাক চব ছেকেণ্ড ছেট মোক পিন্ধি চাব দিছে মই আৰু চাই আছোঁ গোটেই কেইযোৰাই মানে পচন্দি লগা কোন একযোৰা মানে এৰি আহিবৰ মন নাই গোটেইবিলাক লৈ আহিবৰ মন গৈছিল মোৰ সিদিনা চাওকচোন কি ধুনীয়া আৰু ইফালে আহোন মোক বাচি দি আছে মাই এইটো মা বহি আছে আৰু এয়া হৈছে মোৰ হ'ব লগা মানুহজন তেখেতে মানে মোক
চাই আছে আৰু কোনযোৰা বেছি ভাল লাগিছে। আৰু এয়া আছে মোৰ মা, মানে মানুহজনৰ মা। মোক তেওঁলোকে লৈ গৈছে ধুনীয়াকৈ বজাৰ কৰিব, আৰু মোৰ পচন্দি মতে তেওঁলোকে মানে মোক বাচিব দিছে, যিহেতুকে ময়ে পিন্ধিম কাপোৰবিলাক। চাওকচোন কি বঢ়িয়া বঢ়িয়া, মানে কি ভাল লাগিছে কাপোৰবিলাক। এইবাৰ মাক চাব দিছোঁ, মানে মাৰ পচন্দি মতে মাৰ কোনযোৰা বেছি ভাল লাগে। গোটেইকেইযোৰা মাৰো বেছি ভাল, মানে মাৰ কেইযোৰাও মানে বহুত বেছি ভাল লগা কাপোৰ। এয়া চাওকচোন, কম কালাৰত বহুত ধুনীয়া ধুনীয়া ডিজাইন কৰি থৈ দিছে। গাইজ আমাৰ কাপোৰ কিনা হৈ গ'ল। এয়া চাওক, আমি বহুত মানে ভাল লাগিল আহি কিনে, ইমান ধুনীয়াকৈ মানে মিলা নামত দি দিছে। আৰু মানে নিজৰ মানুহৰ নিচিনা লাগিছে, মানে নিজৰ যাতে আলহীৰ ঘৰতে আহিছোঁ তেনেকুৱা লাগিছে। আৰু আপোনালোকে আহিব, মই কণ্টেক্ট নাম্বাৰটো দি দিম এখেতসকলৰ। দাদা বাই বাই, পিছত লগ পাই আছোঁ। এইবিলাক ডিজাইন ন, আৰু যাক যেনেকুৱা ডিজাইন লাগে সেইবিলাক ডিজাইন নিজাকৈ বনাব পাৰি। আৰু এইবিলাক চব লেবৰেটৰী টেষ্ট হয়, মানে কাপোৰ এইখিনি কিনাৰ পিছত লেবৰেটৰী টেষ্ট কৰি দিয়ে। আৰু আমি কিনাখিনিও মানে লেবৰেটৰী টেষ্টে ন, গোটেইখিনি কাপোৰ লেবৰেটৰী টেষ্টতে আছে। আমি আৰু গৈ থাকোঁ, বাই বাই।